নমস্কাৰ আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আকৌ আহিছোঁ মোৰ প্ৰত্যেকটো ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' feed them. If you're coming for me, hope you're ready for a demon. I got eyes in the back of my head, I'm seeing. Take me for granted and you know I'm leaving. I'ma take what's mine with the webs I'm weaving. I could take this crowd from seeing to believing. Got it. আপোনালোকে ভাবিছে চাগে মই ইমান ৰাতিপুৱা স্কুটিলৈ ক'লৈ আহি আছোঁ ক'লৈ আহি আছোঁ দেখুৱাই আছোঁ আপোনালোকক চাই থাকক দেই এইটো ৰাস্তাটো অলপ বনাই আছে এতিয়া পাইছোঁহি দেই য'লৈ আহি আছোঁ সেই জেগাডোখৰ পাইছোঁহি ক'লৈ আহি আছোঁ আপোনালোকে দেখিব এতিয়া দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰি আছোঁ এইখন আকৌ কোনে খুলি থৈছে জপনাও এনেকৈ খুলি থৈ যায়নে থৈছে চাওক কেনেকৈ থৈছে এনেকৈ নথোৱা নি বাৰু জপনা এইডোখৰ হৈছে মোৰ সৰুকৈ অকণমান নাওমানকৈ বাগান অকণমান আছে তাকে ইফাল সিফাল কৰি আৰু পকেট খৰচ উলিয়াই থাকোঁ আৰু তাৰপিছতে আজি তাকে এয়া ছিঙিব হৈছেনে নাই মই চাবলৈ আহিছোঁ মানে ছিঙিবতো হ'ল বাৰু খালি কালি ছিঙা কথা আছিলে কালি মানুহ বিচাৰি নাপালোঁ আজি তাকে আহিছোঁ অকণমান সোনকালে 6টা বজাত নহ'লে কাম গুচি যায়তো সিহঁতি অকণমান দেৰি হ'লে মানে বেলেগ বাগানলৈ গুচি যায় আজি মই আহিছোঁ অলপ সোনকালে পাম চাগে কেইগৰাকী পাওঁ লগাই দিব লাগিব এনেইতো মোৰ বাগানত 6 গৰাকী লাগেই আজি কেইগৰাকী পাওঁ এতিয়া গ'লেহে হ'ব সিহঁতৰ ওচৰলৈ এইডোখৰ কেনেকুৱা দেখিছে বাৰু বাগানডোখৰ সৰু বাৰু নাওমান হ'ব আৰু মানে নাওমান বুলি কেলৈ কৈছোঁ মোৰ লগৰ এটা আছিলে মংগলদৈ সি অকণমানটো মানে নাওমান বুলি কয় তাকে কৈ আছোঁ দেই বেয়া নাপাব ঘনে ঘনে কৈ আছোঁ কাৰণে এয়া देबारे बहु के देबा केनता मोर बगने पातुर छे मानुगला देखबू आ गरमे केते रोदे बोलबू ए पाली ओ फेरी ल भांगी दे बने डाकी लो उठो डाकी ले भांगी दे ए हे हमें के दादा के जगह में वाला जंगल है जाहे এয়া দুগৰাকী বায়ে পাত ছিঙি আছে মই মাতিছিলোঁ 3 গৰাকী কিন্তু এগৰাকী কি হ'ল বাই মোৰ বিষ হ'ল গুচি গ'ল আচ্ছা মই মানে ঘৰলৈ গৈছিলোঁ ঘৰৰ পৰা আহি পেলাই চাইছোঁ এগৰাকী নাই মোৰ বিষ হ'ল বোলে ঘৰলৈ গুচি গ'ল তাকে 2 গৰাকীয়ে ছিঙিলে 3 গৰাকীয়ে ছিঙিছিলে এতিয়া অলপ আগতে গৈছে আধা শেষ হৈছে আৰু চাওক আধা শেষ হ'ল আৰু আধা বাকী আছে আৰু ছিঙি কেনেকুৱা লাগিছে ভাল লাগিছে আপোনালোকেতো সদায় ছিঙি থাকে ন অভ্যাস হৈ আছে ন আপোনালোকে আঙুলি চাঙুলি নিবিষায় নেকি ছিঙোতে হাত মোজা পিন্ধি আছে ন সেইকাৰণে হাত মোজা পিন্ধি আছে এয়া 2 বেগ এতিয়া আহিছে আমাৰ পাত আৰু ছিঙিবলৈ বাকী আছে এতিয়া খাবলৈ আহিছে সেইকাৰণে লৈ আহিছে বাৰান্দাত মেলি থ'লে ভাল আৰু নহ'লে জ্বলি যাবতো পাতটো ন বাই একদম ভালকৈ মেলি দিছে
ইমান ডাঙৰ ডাঙৰ দুটা বস্তা মূৰত তুলি লৈ আহিলে। সেইটো আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু অলপ অসুবিধা হোৱাৰ বাবে মই দেখুৱাব নোৱাৰিলোঁ। আকৌ যেতিয়া আনিব মই তেতিয়া দেখুৱাম। গৰম হৈ গৈছে নেকি পাতটো? জ্বলিছে নেকি আকৌ? নাই জ্বলা, জ্বলিলেহেঁতেন। দেখিছে কেনেকৈ মেলি মেলি থয়। যিসকলৰ চাহ বাগিচা আছে তেওঁলোকে বাৰু গম পায়, যিসকলৰ নাই তেওঁলোকে আজি প্ৰথম দেখিছে চাগে, বা গম পোৱা নাছিলে চাগে, আজি জানিব। হয় হয়, এতিয়া 4টা বাজিলে। এটা ৰৈ 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 এতিয়া হৈছে আৰু। এই বাইদেউহঁত আহিছে, বাইহঁত আহিছে, মূৰত কেনেকৈ লৈ আহিছে মই দেখুৱাম বুলি কৈছিলোঁতো, মই আপোনাক দেখুৱাই আছোঁ। আপোনালোকক ৰ'ব, দেখিছে ইমান ডাঙৰ, ইমান গধুৰ। কিমান 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 গধুৰ এইটো? কিমান আছে এনেই আন্দাজ? 25 কেজি। অঁ দেখিছে 25 কেজি বস্তাটো কেনেকৈ উঠাই দিছে বা। আৰু ইফালে গাড়ীও আহিলে, হয় নহয়? বৰ জোখত হৈছে আৰু দেই। গাড়ীখন ঘূৰাই লোৱা। গাড়ী আহি গ'ল, গাড়ী আহি গ'ল। বাৰু এতিয়া আমি জুখি মেলি আৰু পাতটো এতিয়া নিবলৈ ধৰিছে। কিমান ওলালে সেইটো নকওঁ বাৰু, কিন্তু ওলালে আৰু অলপ। জিন্তু ঠিক আছে, যাবা দিয়া, বাই বাই। অঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু দেই। বহুত কষ্ট হ'ল, গোটেই দিনটোৰ যোৰা ভিডিঅ'। চবেই চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব হা। ঠিক আছে, বাই বাই। হা কি কি কি? অঁ লৈ আছে এতিয়া, লৈ গৈছে এতিয়া।